নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু ময়ো আছোঁ যেনে তেনে। আজি আমাৰ বিদ্যালয় বন্ধ কাৰণটো হ'ল আমাৰ কামপুৰ সংকুলৰ আচাৰ্যসকলৰ সন্মিলনাৰ্থে ৰাজাগাঁৱত সকলো আচাৰ্য সমাৱেশ হ'ব। আৰু তাতে আমি সকলো আচাৰ্যৰ চিনাকি আৰু লগতে তেওঁলোকৰ প্ৰতিভা বিকাশ, লগতে প্ৰধান আচাৰ্যসকলৰ আদৰণি সভা, বিশেষ একোকৈ মন্তব্য ৰাখিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই সকলোবোৰ দেখাই যাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ব'লকচোন, এয়া বৰ্তমান পালোহি। জুলিয়ে মাতিছে, যাওঁ আৰু ভিতৰলৈ যাওঁ। এয়া আমাৰ ছোৱালীকে কিবা এটা পাবই এতিয়া মোক। এয়া সকলো বহি গৈ আছে আৰু আমাৰ পিছতে এয়া আমাৰ এই আচাৰ্যসকল, এইফালে কাবেৰী আচাৰ্য, এয়া চিনি পাৰিছে চাগে মনো আচাৰ্য, এয়া বৰ্ণালী আচাৰ্য, এয়া নতুনকৈ সোমাইছে পৰিণীতা, এয়া আমাৰ আচাৰ্য উৎপল আচাৰ্য, আমাৰ এইফালে প্ৰধান আচাৰ্য, এইফালে আকৌ আমাৰ অমিত আচাৰ্য পেপাৰ পঢ়াত ব্যস্ত। এইফালে শ্ৰীমন্ত আচাৰ্য নিৰীক্ষণ, মৃদুস্মিতা, এইফালে আমাৰ চুমি আচাৰ্য কৃষ্ণ, এইফালে আকৌ জানেই দেখিছে নহয় আচাৰ্য, এইফালে এজনে আকৌ টোপনি গৈ আছে। ভাড়াটো নিদিয়ে। এয়া পালোহি আৰু ৰাজাগাঁও নিকেতনখনত বিশেষ সুবিধা নাই, যিহেতু এয়া কাজিৰঙা মহাবিদ্যালয়ৰ কাষতে, কাজিৰঙা মহাবিদ্যালয়তে পাতিছে। পাৰিছোঁহি আৰু এয়া ছাত্ৰ ছাত্ৰীসকল আৰু আচাৰ্যসকল তিলক পিন্ধাইছে, এয়া মোকো পিন্ধালে। মই আহি আছোঁ আমাৰ এয়া আচাৰ্য। সেইফালে এইটো কাজিৰঙা প্ৰিন্সিপালৰ অফিচ। এয়া আহি পালোহি, কি ধুনীয়াকৈ সৰস্বতী ফুলেৰে ইয়াতে বন্তি প্ৰজ্বলনৰ কাৰণে গীত মাত লাগি গ'ল। এয়া আমাৰ বন্দনা মানে কি বন্তি প্ৰজ্বলনৰ আগত মানে সমবেত সংগীত গাইছে সকলো আচাৰ্য মিলি, তাৰপিছতে বন্দনা হ'ব। আৰু এয়া আদৰণি সভা, আমাৰ প্ৰধান আচাৰ্যক আদৰণি কৰিছে আৰু লগতে সকলো প্ৰধান আচাৰ্যকে আদৰণি কৰিছে। তাৰপিছতে বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলনৰ পিছত দীপস্তুতি হ'ব, বন্দনা কৰিব। এজন এজনকৈ মানে যিমান আছে বিদ্যালয়ৰ, আমাৰ শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান আচাৰ্য সকলোকে আদৰণি জনাইছে। আদৰণি জনোৱাৰ পিছত ভাষণ আৰম্ভ হ'ব। ভাষণ আৰম্ভৰ পিছত আমাৰ ইয়াৰ একেবাৰে জ্যেষ্ঠ বিদ্যালয়ৰ কৰ্মকৰ্তা, তেওঁ এখন গামোচাৰ লগতে এখন চেলেঙেৰেও আদৰণি জনাইছে। তেওঁ বহুত দিন কৰ্ম ক্ষেত্ৰৰ পৰা যি বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে বিৰতিত আছিল, আজি আহি তেওঁ বহুত সুখ আনন্দ কৰিছে। এয়া বন্তি প্ৰজ্বলন হৈছে। বন্তি প্ৰজ্বলনৰ লগতে দীপ বন্দনা হ'ব। তাৰপিছত সেই আগতে হৈ গ'ল আমাৰ সমবেত সংগীত, তাৰপিছত এতিয়া দীপ বন্দনা হ'ব।
তেওঁ বৰ ধুনীয়াকৈ ভাষণ দিয়ে। তেওঁ ভাষণ দিলে একদম মানে ক'ব নালাগে আৰু এনেকুৱাই ধুনীয়া ভাষণ দিয়ে। এই মহাসমুদ্ৰৰ জ্ঞান মন্থন কৰি এই মহাসমুদ্ৰৰ জ্ঞানৰ মূল যিটো তত্ত্ব তাত্ত্বিক যিটো দিশ মূল যিটো সাৰাংশ এই সাৰাংশটো এটা বাক্যত ক'বৰ কাৰণে গুৰুক আবেদন। প্ৰধান আচাৰ্য আকাশৰ পিছতে আচাৰ্যসকলৰ এয়া প্ৰতিভা বিকাশ। যাৰ যি প্ৰতিভা আছে তেওঁলোকে দেখুৱাব পাৰে। আমাৰ কাবেৰী আচাৰ্য এয়া আজি বোলে গান নেগাই নাচিবহে। নমস্কাৰ আচাৰ্যসকল। মানে শিশু বাটিকাৰ সৰু সৰু ল'ৰা ছোৱালীক নৃত্য শিকা মোৰো নাচিবলৈ বৰ মন গৈছে। আচাৰ্যসকলে নহয় তাৰ সকলো আচাৰ্যই দেখুৱাইছে তেওঁলোকৰ প্ৰতিভা, কিন্তু সকলোবোৰ মই ভিডিঅ' কৰিছোঁ যদিও মানে দিব পৰা নাই, বেয়া নাপাব। ইয়াৰ পিছতে আমাৰ মৃদুস্মিতা আৰু বৰ্ণালী আচাৰ্যই নাচিব। কাবেৰী আচাৰ্যই নৃত্য কৰাৰ পিছত এই বিদ্যালয়ত কৰা ছাত্ৰ ছাত্ৰীসকলৰ আমনিৰ অকণমান অভিনয় কৰি দেখুৱালে। বহুত ভাল লাগিছে। ইয়াৰ পিছত মৃদুস্মিতা আচাৰ্য আৰু বৰ্ণালী আচাৰ্যই নাচিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা, চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।